দক্ষিণ কামৰূপ মহাবিদ্যালয় সপ্তাহ আৰম্ভ হৈছে। সেই উপলক্ষে আমাৰ সামূহিকভাৱে শোভাযাত্ৰা হ'ব আৰু গোটেইকেইটা ডিপাৰ্টমেণ্টৰে শোভাযাত্ৰা কম্পিটিশ্যন থাকিব। চ' আপোনালোকে চাই থাকক, লাষ্টলৈকে ভিডিঅ'টো চাই থাকক, সকলোবোৰ আজি দেখা পাব। আৰু মই ভাবিলোঁ এচেগতে ডিকে কলেজৰ সৌন্দৰ্য মই আপোনালোকক পৰিৱেশ দেখুৱাম আৰু এচেগতে আপোনাক ব্লগ এটা বনাই সকলো ধৰণৰ পৰিৱেশ দেখুৱাম। আৰু ময়ো অনুষ্ঠান যোগদান কৰিছোঁ, মই মোহো হৈছোঁ। চ' ভাল লাগিব, আপোনালোকে চাই থাকক সকলোকে। ধন্যবাদ। আহি উপস্থিত হৈছেহি আৰু আমাৰ আজি খুবেই ভাল লাগিছে। সকলোবোৰেৰে নতুন নতুন সাজ পোছাকৰ আমি বিভিন্ন জনজাতীয় সাজ পোছাক পিন্ধি আমি এনেকৈ মহাবিদ্যালয় সপ্তাহলৈ ওলাই আহিছোঁ। বহুতে খুবেই ভাল লাগিছে। কম্পিটিশ্যনটো হয়, হাৰা জিকা থাকে, কিন্তু সেইটোলৈ একো কথা নাই। কিন্তু বহুতেই ভাল লাগিছে আজি আমি একেলগে লগ পাই। চ' সকলো বন্ধু বান্ধৱীৰ লগত একেলগে থাকি আমি শোভাযাত্ৰাটো সুকলমে পাৰ কৰিম। চ' আপোনালোকে চাই থাকক, মোৰ লগত জড়িত চাই থাকক, সকলোখিনি দেখা পাব। এনেদৰে শাৰী শাৰীকৈ গোটেইকেইটা ডিপাৰ্টমেণ্ট ওলাই আহিছে, আমি ওলাই আহি থাকিব লাগিব। এনেদৰে গোটেইকেইটা শাৰী শাৰীকৈ ওলাই আহি আছে, আপোনালোকে দেখিবলৈ পাইছে। এনেদৰে সকলো গোটেইকেইটা ডিপাৰ্টমেণ্টেই এনেকৈ যাই থাকিব লাগিব। আৰু আমি 9 নম্বৰত কৰিছোঁ আছামিজ ডিপাৰ্টমেণ্ট, চ' আমিও যাব লাগিব এনেকৈ।